নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই চিৰাজ ডেকাই আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ ভিডিঅ' লৈ আহিছিলোঁ। নাই দিয়ক আনা, তথাপিও আজি মোৰ লগত উপস্থিত আছে কমল নহয়, একচুৱেলি মোৰ লগত উপস্থিত আছে আজি বিমল। আৰু আজি বিমল খাই একদম আমাৰ ডেকা ল'ৰাবিলাকৰ ফেশ্বন হৈ গৈছে নহয়, এইটো এটা বিমল খাই পেকেটটো ছিগি অলপ জোকাৰি ল'ব, তাৰপিছত মুখত ভৰাই দি কৈ দিয়ে যে আজি ময়ো এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱানো হয়, বিমলনো খালে কি পায়, কেনেকুৱা লাগে, আজি চব দেখাম আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। কিন্তু এটা কথা দেই, লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ। হেল্ল' বন্ধু বান্ধৱীসকল, আজি বিশেষ বস্তুটো আপোনালোকক দেখাইছোঁ। এইটো হৈছে সেইটো বিমল নে কি, খাই বোলে বৰ ভাল পায় আমাৰ ডেকা ল'ৰাবিলাকে। আৰু তাৰ লগতে আছে এইটো এটা জৰ্দা পেকেট। আজি ইয়াক কেনেকৈ জুতি চাই কেনেকুৱা লাগিব খাই, তাৰ জুতি চাই দেখাম কেনেকুৱা লাগে, কেনেকুৱা ধামাকা ভিডিঅ' হ'ব, আপোনালোকে চাওক। আৰু এইটো জৰ্দা হয়, এইটো জৰ্দা আৰু এইটো বোলে বিমল নে ভিমল। গতিকে একবাৰ ট্ৰাই কৰি চাওঁ আজি কেনেকুৱা লাগে নাই। এতিয়া মই পেকেটটো একদম খুব ধুনীয়াকৈ এনেকৈ ফালি দিম দেই। পেকেটটোৱে মই ফালি আছোঁ, পেকেটটো ফালি দিছোঁ। আৰু ইয়াৰ ভিতৰত কি কি আছে আপোনালোকক মই দেখাব খুজিছোঁ, চাওকচোন বাৰু। ইয়াৰ ভিতৰত কি কি আছে, একদম এইবিলাক বেলেগ ধৰণৰ বস্তু আছে, দেখিছেনে? এইটো চুফাৰী কিবা। ইয়াৰ খুব ধুনীয়া সোৱাদ নহ'ব পাৰে, গোন্ধটো অকণমান আহি যায় একদম। তথাপিও দেখা ধুনীয়া ফেশ্বন। আজিকালি ছোৱালীবিলাকো একদম পূৰা খাবলৈ ধৰিছে মই এতিয়া জৰ্দাটো ছিগি দিছোঁ, এইটো এটা জৰ্দা। ইয়াত এখন ফটো লগোৱা আছিলে, মই ফালি দিছোঁ। দেখিলেই যে মোৰ কি লাগে, কিবা কেঞ্চাৰ বেমাৰৰ নিচিনা। এতিয়া মই ইয়াতে এইটো ঢালি দিলোঁ, মালটো ঢালি দিছোঁ ইয়াতে। ঢালি দি ইয়াক অকণমান জুনুকা বজাব লাগিব, জুনুকা। কিছুমানে এইটো ফালি পেলাই গোটেইটো ফালি দিয়াৰ পিছত ইয়াত আহে আকৌ আপোনালোকৰ একদম ভিতৰত যিখন মাল লাগি থাকে জৰ্দা, সেইকণো একদম এৰি নিদিয়ে। একদম ধুনীয়াকৈ এনেকৈ ফালি লৈ গোটেইটো অলপমান পেলাই দিলোঁ নহয়, একদম এনেকৈ ধুনীয়াকৈ দি লৈ কিছুমানে এনেকৈ জোকায়, কিছুমানে গোটেইটো ইয়াত গোটেইটো এনেকৈ ফালি লৈ তাৰপিছত এনেকৈ লৈ একদম ধুনীয়াকৈ একদম এনেকৈ জুনুকা জোকায়। আৰু মই আজি এটা বেলেগ ষ্টাইলত জোকাই এখন নলওঁ, এখন মই শিকিবলৈ আৰম্ভ কৰিছোঁ। মই বুঢ়া আঙুলিটো বুঢ়া আঙুলিটো জোকাইছোঁ একদম জৰ্দাখিনি যাতে ইয়াত মিক্স হৈ যায় চাওকচোন বাৰু, এনেকুৱা কি ধুনীয়া জুনুকা শব্দ ওলাইছে। আমাৰচোন আজিকালি কেঁচুৱা ল'ৰা ছোৱালীকচোন এনেকৈ জুনুকা বজাই দি থাকিলে টোপনি যাবগৈ। জুনুকা বজাই চাওঁ বাৰু এতিয়া হৈছেনে নাই। সম্পূৰ্ণ মিক্স হৈ গ'ল। আৰু এইটো এটা ফেশ্বন হ'ব আজি, ফেশ্বনটো মই ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে খাই। ইহঁতে খালেচোন জ্বলা গোটেইখিনি খাই চাওঁ বাৰু কেনেকুৱা লাগে। এইবোৰকে খায়ো আমাৰ ডেকা ল'ৰাহঁতে এইবোৰকে খাই ভাল পায়। 10 টকা 5 টকালৈ এনেই গুচি যায়। গোটেই মুখখন একেবাৰে দেৰিয়াৰ নিচিনা লাগিছে। মাই মাথালৈ গ'লো। মাই কৃষ্ণ, এইটো কি খুৱাই দিলোঁ মই আজি, কি টেষ্ট কৰি চাইছিলোঁ মই। গোটেই মুখখন এইটো কেনেকৈ
জোকাৰি এনেকৈ জোকাৰি আমাৰ ডেকা ল'ৰাকেইটাই ৰাম কটৰে খায়ো দিনটোত চাগে কেইটামান এনেকুৱা আছে মানে দিনটোত কমেও 50-60 টকামান খায় এডাল ফুক 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 এই বস্তুটোনো খায়নে বাৰু মানুহে চাওকচোন এইটো খালে মানুহৰ কি লাভ আছে এইটোত একোডাল নাই ইয়াত তাতকৈ যদি মই যদি এতিয়া যদি কমলা এটাকে খালোঁ হয় কিবা এটা পালোঁ হয় নাই মাথাটো ঘূৰাই আহিলা প্ৰভুসকল আজিলৈ বিমল সামৰিলোঁ আৰু কৃষ্ণ